হেল্ল' এভৰিৱান, মই আজি আপোনালোকৰ এটা এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ য'ৰ পৰা আপুনি 100 টকাতকৈ অধিক উপাৰ্জন কৰিব পাৰিব। কেনেকৈ পাৰিব ব'লক মই দেখুৱাই দিওঁ মোৰ মোবাইল স্ক্ৰীণত। আপুনি প্ৰথমতে এই এপটো ডাউনলোড কৰিব লাগিব। এপ ডাউনলোডটো কেনেকৈ কৰিব, আপুনি এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত গৈ পেলাই তাত এটা লিংক পাব, নাভি এপ বুলি এটা লিংক পাব। সেই লিংকটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এই এপটোত আহি যাব, প্লে ষ্ট'ৰলৈ আপোনাৰ গুচি যাব। প্লে ষ্ট'ৰত গৈ পেলাই এই এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত এপটোত আপুনি ফোন নম্বৰ দি প্ৰথম ফোন নম্বৰ দিব দিব। ফোন নম্বৰ দি পেলাই ভেৰিফাই কৰিব, অ'টিপি এটা আহিব। অ'টিপিটো ভেৰিফাই কৰাৰ পিছতে আপোনাৰ এপটো এনেকৈ অ'পেন হৈ আহিব। অ'পেন হৈ অহাৰ পিছতে ইয়াত আপুনি প্ৰথমতে আপোনাৰ এটা সৰুকৈ প্ৰচেছ কৰিব লাগিব। ইয়াত দেখিছে ষ্টাৰ্ট ইনভেষ্টিং বুলি এটা অপশ্যন আছে, দেখিছে এইটো ক্লিক কৰি দিব। ষ্টাৰ্ট ইনভেষ্টিং ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াত দেখিছে যে ছেটআপ নাও বুলি এটা অপশ্যন দেখিছে নে, ছেটআপ নাওটো ক্লিক কৰিব। ছেটআপ নাওটো ক্লিক কৰাৰ পিছতে ইয়াত আপুনি দেখিছে যে ডকুমেণ্ট ভেৰিফাইড আপুনি প্ৰথম আপোনাৰ পান কাৰ্ডখন ইয়াত এইটোত ক্লিক কৰি পেলাই পান কাৰ্ডখন আপুনি ভেৰিফাই কৰি ল'ব। মোৰ এতিয়া ইতিমধ্যে ভেৰিফাই কৰা হৈ আছে, আপুনি কৰা হৈ নাথাকিব। আপুনি কাৰণ প্ৰথম খুলিব, আপুনি পান কাৰ্ডখন ভেৰিফাই কৰি ল'ব। পান কাৰ্ডখন ভেৰিফাই কৰাৰ পিছত ইয়াত ইমেইলটো ভেৰিফাই কৰিব দিছে, ইমেইলটো ভেৰিফাই কৰি দিব। ইমেইলটো ভেৰিফাই কৰাৰ পিছত বেংক একাউণ্ট ভেৰিফাই নকৰিলে হ'ল, এইটো নালাগে বাৰু। এইটো বেক আহিব, সেইটো কৰাৰ পিছতে তাৰপিছত সেইটো কৰাৰ পিছত ইয়াত দেখিছে যে এইটো ডিজিটেল গ'লটো আপুনি ক্লিক কৰি দিব। ডিজিটেল গ'লটো ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছত ইয়াত দেখিছে এইটো যে 10 টকা আছে, এইটো 10 টকাটো আপুনি ক্লিক কৰি দি পেলাই আপুনি 10 টকা নালাগে 1 টকা কৰি ল'ব। 1 টকা কৰাৰ পিছতে ইয়াত প্ৰচেছ দেখুৱাইছে, প্ৰচেছটো বাই কৰিব। প্ৰচেছটো বাই কৰাৰ পিছতে আপুনি ইয়াত দেখুৱাইছে যে বাই নাও কৰি দিব। আপুনি 1 টকা এটা মানে গোল্ড কিনিব লাগিব এই এপটোৰ পৰা। এই এপটোৰ পৰা আপুনি 1 টকা এটা গোল্ড কিনাৰ বাবদহে আপোনাৰ একাউণ্টটো ফুলকে খুলি পেলাই মানে তৈয়াৰ হৈ যাব। চাই নকওক এইটো তেনেকৈ আপুনি কিহৰ পৰা বাই কৰিব, মানে কিহৰ আপুনি হেৰি কৰিব বিচাৰে, আপুনি গুগল পে', ফোন পে', পে'টিএম আপুনি য'ৰ পৰা পায় তোৰ পৰাই কৰি ল'ব। মই ইতিমধ্যে মোৰ কৰা হৈছে, সেইকাৰণে মই নকৰোঁ। আপুনি এনেকৈ কৰি পেলাই ইয়াত কৰি ল'লেই হ'ল। গুগল পে' বা গৈ পেলাই ফোন পে'ত গৈ পেলাই আপুনি কৰি ল'ব পাৰে। এনেকৈ দেখিছে প্ৰচেছ দেখুৱাইছে। মই এতিয়া আপোনালোকে এনেই দেখুৱাই দিছোঁ, মোৰ বাৰু এতিয়া কৰা হৈ আছে, মই নকৰোঁ বাৰু। ইয়াত 1 টকা এটা আপুনি এনেকৈ পে' কৰিব লাগিব। পে' কৰি পেলাই 1 টকা এটা পে' কৰিলে হৈ গ'ল। মোৰ এতিয়া কৰা হৈ আছে বৰ্তমান, সেইকাৰণে মই এতিয়া কৰিব নালাগে। মই বেক কৰিছোঁ বাৰু। বেক কৰিব। বেক কৰাৰ পিছত আপুনি হোম পেজলৈ আহিব। হোম পেজত যায় আপোনাৰ একাউণ্টটো সম্পূৰ্ণকৈ খুলি হৈ গৈছে এতিয়া ইতিমধ্যে। আপুনি এতিয়া ৰেফাৰ কেনেকৈ কৰিব, আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক কেনেকৈ শ্বেয়াৰ কৰিব। আপুনি শ্বেয়াৰ কৰিব হ'লে ইয়াত ওপৰত ইয়াত তলতো দেখুৱাইছে, তলত এইটো দেখিছে নে শ্বেয়াৰ এণ্ড আৰ্ণ বা মাই ৰিৱাৰ্ড বুলি এটা অপশ্যন আছে। যদি এই অপশ্যনটো আপোনাৰ তাত দেখুওৱা নাই, এই অপশ্যনটোত যদি আপোনাৰ দেখুওৱা নাই, এটা কাম কৰিব, ওপৰত এইটো হোম প্ৰফাইলটো আহিছে, প্ৰফাইলটো ক্লিক কৰিব। প্ৰফাইলটো ক্লিক কৰাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ অহাৰ পিছতে ইয়াত দেখিছে যে শ্বেয়াৰ এণ্ড আৰ্ণ বুলি এটা অপশ্যন আছে, শ্বেয়াৰ এণ্ড আৰ্ণটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। ইণ্টাৰফেচটো অহাৰ পিছত মোক ইয়াক চাব পাৰে, মই এতিয়ালৈকে 3জনক ৰেফাৰ কৰিছোঁ। ইয়াত 3জনে হৈছে, 3জনৰ প্ৰতিজনৰ পৰা 100 টকাকৈ মই ৰেফাৰ কৰি পাইছোঁ। ইয়াত দেখিছে 3জনক ৰেফাৰ কৰিছোঁ, 300 টকা ওলাই আছে ওপৰত। মোৰ গোটেই 3টা ছাকচেছফুল হৈছে। গোটেই 3টাৰ পৰা 100কৈ পাই মই পাইছোঁ। গোটেইকেইটা মই লগত উইথড্ৰ কৰি লৈছোঁ মোৰ গুগল পে'ত। লগত মই বেংক একাউণ্টৰ লগত উইথড্ৰ কৰিব পাৰিছোঁ। আৰু শ্বেয়াৰ কেনেকৈ কৰিব হ'লে বেক কৰিব। ইয়াত দেখুৱাইছে চাওক, ইয়াত হোৱাটছআপত শ্বেয়াৰ কৰিব দিছে, আপুনি হোৱাটছআপত শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি পেলাই তেওঁ আপোনাৰ লগৰজনক আপুনি শ্বেয়াৰ কৰিব। লগৰজনৰ মোবাইলটোলৈ আপুনি এপটো আপোনাৰ হোৱাটছআপৰ লিংকটোৰ পৰা ডাউনলোড কৰাব। ডাউনলোড কৰাই পেলাই আপুনি তাত ফোন নম্বৰ দি লগৰজনৰ ফোন নম্বৰ দি ভেৰিফাই কৰিব দিব। ফোন নম্বৰ দি ভেৰিফাই কৰি দিয়াৰ পিছতে তাত আপোনাৰ তাৰো এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচ আপুনি যেনেকৈ কৰিলে তাৰ পান কাৰ্ডখন দি আপুনি তাৰ একাউণ্টটো ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছত 1 টকা এটা তাক আকৌ ডিজিটেল গ'ল্ডত গৈ পেলাই তাকো 1 টকা এটা হেৰি দিব। আপুনি যেনেকৈ যাক আপুনি ৰেফাৰ কৰে তাক খালি এই প্ৰচেছখিনি কৰিব দিব, যাতে এনেকৈ গৈ পেলাই একাউণ্টটো খুলি ফোন নম্বৰ দি ভেৰিফাই কৰি 1 টকা এটা পে' কৰিব দিব লাগিব। এইখিনি আপোনালোকে কাম কৰি দিলে, আপুনি কাম কৰি দিয়াৰ পিছত আপোনাৰ 24 ঘণ্টাৰ পিছত আপুনি 100 টকা পাই যাব। এইটো একে কনফাৰ্ম, এইটো নোপোৱা কোনো কথাই নাই, আপুনি পাবই। এনেকৈ কৰি পেলাই আপুনি দিনটোত আপুনি 10জনক যদি কৰে 1000 টকা, যিমানক কৰিব পাৰে মানে আপুনি সিমান পইচা, কিন্তু প্ৰতিজনৰ পৰা আপুনি 100 টকাকৈ পাব। আৰু চাব মই কেইজনক কৈছোঁ, আপুনি যদি চাব বিচাৰে ইয়াত মাই ৰিৱাৰ্ড বুলি এটা অপশ্যন আছে, বা তাতো চাবগৈ পাৰে, য'ত আপুনি য'ৰ পৰা ৰেফাৰ কৰে তাতো চাবগৈ পাৰে। আৰু যদি চাব বিচাৰে এপৰো চাব পাৰে। ইয়াতে মাই ৰিৱাৰ্ড বুলি এটা অপশ্যন আছে, দেখিলে সেইটো ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা অপশ্যন এনেকুৱা এটা হেৰি আহিব, ইণ্টাৰফেচ আহিব। ইয়াত দেখিছে মই 3জনক এতিয়ালৈকে কৈছোঁ, গোটেই 3জনে ছাকচেছফুল হৈছে ৰিৱাৰ্ডকেইটা। ইয়াত দেখিছে ছাকচেছফুল গোটেই সোপা দেখুৱাই আছে, কংগ্ৰেচুলেশ্যন। ইয়াত মই 300 টকা পাইছোঁ। ইয়াত দেখিছে আপুনি দেখিছে 3টাক মই কৈছোঁ, তেনেকৈ আপুনি যিমান কৰিব পাৰে সিমান ইয়াত আহি থাকিব। মই এতিয়ালৈকে 3জনক কৈছোঁ, গোটেই 3জনৰ পৰাই 100কৈ পাইছোঁ। এইটো 100% চিয়'ৰ দেখিছে। এনেকৈ কৰি আপুনি ডেইলি আপুনি
যিমানজনক শ্বেয়াৰ কৰে সিমানজনৰ পৰা আপুনি এনেকে পইচা কমাই কমাই গৈ থাকিব পাৰে এই ভিডিঅ'টো যদি অকমানো ভাল লাগিছে আপুনি ভিডিঅ'টো লাইক কৰি দিব এটা ভালকে কমেন্ট কৰি দিব যদি আৰু যদি আপোনাৰ গুগল পে নাই গুগল পে কেনেকে খোলে যদি আপুনি কমেন্ট কৰি দিব মই গুগল পে যদি আপুনি খোলা নাই এতিয়ালৈকে মই গুগল পে খুলি দিম যদি গুগল পে খুলিবলৈ আপোনাৰ বেংক একাউণ্টটো নাই এটিএম নাই বেংক একাউণ্ট নাই যদি কমেন্ট কৰি দিব মই হেয়াও দেখুৱাই দিম হেয়াও এটা ভিডিঅ' বনাই কেনেকে খোলে মই হেয়াও দেখুৱাই দিম আপুনি কেনেকে বেংক একাউণ্ট খোলে কেনেকে কি কৰে মই সব দেখুৱাই দিম আপুনি জাস্ট কমেন্ট এটা কৰিব যে কেনেকে বেংক একাউণ্ট খোলে কেনেকে গুগল পে খোলে কৈ দিয়ক মই হেয়াও খুলাই পেলাই সব আপোনাৰ সম্পূৰ্ণ প্ৰচেছ কৰাই দিম আপুনি জাস্ট কমেন্ট এটা কৰিব আৰু যদি এই ভিডিঅ'টো অকমান ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভালকে এটা কমেন্ট এটা কৰি দিব থেংক ইউ আজিলৈ ইমানেই বাই